আপুনিও ফটো উঠি বা ফটো তুলি ভাল পায় নেকি? সাৱধান, ফটোগ্ৰাফীৰ চখত আপুনিও কৰিব পাৰে আত্মহত্যা। শুনিলে আচৰিত লাগিব পাৰে, কিন্তু এইটোৱে সঁচা। সাধাৰণ ফটো এখন উঠাই আত্মহত্যা কৰিবলগীয়া হৈছিল এজন ফটোগ্ৰাফাৰে। আপোনালোকক আজি এনেকুৱা এখন ফটোৰ বিষয়ে ক'ব গৈ আছো, যিখন ফটোৱে জীৱন কাঢ়ি লৈছিল ফটোগ্ৰাফাৰজনৰ। সবিশেষ জানিবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। বেছি সময় নষ্ট নকৰি মূল কথাটোলৈ আগবাঢ়ো। আপোনালোকে দেখি থকা এই ছবিখন বিশ্ববিখ্যাত আৰু পৃথিৱী কঁপাই যোৱা শিহৰণকাৰী ছবিৰ ভিতৰত এখন। এই ফটোকপি ক্লিক কৰিছিল দক্ষিণ আফ্ৰিকাৰ এজন বিখ্যাত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰ। কেভিন কাৰ্টাৰ তেখেতৰ অধ্যয়নৰ বাবে চুডানলৈ গৈছিল, যি সময়ত চুডানৰ সেই অঞ্চলত মানুহবোৰ দুৰ্ভিক্ষৰ সন্মুখীন হৈছিল। কেভিনে 1993 চনত চুডানৰ সেই অঞ্চলটোত বহুকেইখন ফটো তুলিছিল যদিও এই ফটোকপি তেখেতৰ মনোগ্ৰাহী হোৱাত 1993 চনৰ 26 মাৰ্চ তাৰিখে দ্য নিউয়ৰ্ক টাইমছ নামৰ আলোচনীখনত ফটোকপি বিক্ৰী কৰিছিল। 1994 চনত ফটোকপিৰ বাবে কেভিন কাৰ্টাৰে লাভ কৰিছিল অতিকৈ সন্মানজনক পুলিটজাৰ বঁটা। ছবিখনত সেই সময়ত ভাইৰেল হোৱাৰ পিছত বিশ্বত এক আলোড়নৰ সৃষ্টি হৈছিল। ৰহস্যৰ কথা কি জানেনে? ফটোকপি তোলোৱাৰ 3 মাহ পিছত ফটোগ্ৰাফাৰ কেভিনে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। কিন্তু আছে কি এই ফটোকপিত, যাৰ বাবে এজন ফটোগ্ৰাফাৰে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছিল? মই কওঁ শুন। ফটোখনলৈ ভালকৈ লক্ষ্য কৰক। ইয়াত মূলতঃ আছে এটি শগুন আৰু এটি কণমানি শিশু। ইয়াতে শগুনটোৱে যে অপেক্ষা কৰি আছে, সেয়া হ'ল শিশুটোৰ মৃত্যুৰ বাবে অপেক্ষা। শিশুটো মৰি গ'লে তাৰ মাংসখিনি খোৱাৰ অপেক্ষা। ফটোকপি ভাইৰেল হোৱাৰ পিছত বিশ্বৰ বিভিন্ন ব্যক্তিয়ে প্ৰশ্ন আঙুলিয়াইছিল যে সেই সময়ত শিশুটিৰ ফটোকপি উঠোৱাৰ সলনি তেওঁ শিশুটিক সহায় কিয় নকৰিল? সেই সময়ত ফটো উঠোৱা উচিত আছিল নে? পিছত শিশুটিৰ অৱস্থা কি হ'ল? এতিয়া জীয়াই আছেনে শিশুটি? বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল কেভিন। কিন্তু শিশুটিৰ শেষ পৰিণতি কি হৈছিল সেইটো কোনেও একো ক'ব নোৱাৰে, আনকি কেভিন কাৰ্টাৰেও নাজানে। কাৰণ সেই সময়ত চুডানত এটি সংক্ৰমিত ৰোগ হৈছিল, যাৰ বাবে চৰকাৰে ফটোগ্ৰাফাৰ আৰু সাংবাদিকসকলক চুডানৰ মানুহবোৰৰ সংস্পৰ্শত নহাকৈ নিজৰ কাম কৰি যাব দিছিল। পুৰস্কাৰ পোৱাৰ সুখতকৈ তেওঁ শিশুটিৰ বিষয়ে ভাবি বেছি দুখী হৈছিল। তেওঁৰ মন মগজুত অনবৰতে এই প্ৰশ্নবোৰ আহি থকাৰ ফলত তেওঁ হীনমন্যতাত ভুগিবলগীয়া হৈছিল। এটি নিষ্পাপ শিশুক বচোৱাৰ সলনি তেনেকৈ এৰি থৈ স্বাৰ্থপৰৰ দৰে নিজৰ কাম কৰি আহিবলগীয়া হোৱাত তেওঁ মানসিকভাৱে ভাগি পৰিছিল আৰু অৱশেষত তেওঁ আত্মহত্যা কৰিবলগীয়া হৈছিল। আত্মহত্যা কৰাৰ আগত কেভিন কাৰ্টাৰে নিম্নলিখিত বাক্যশাৰী লিখি থৈ গৈছিল। I'm really sorry. The pain of life overrides the joy to the point that joy doesn't exist. Depressed, with a phone, money for rent, money for child support, money for debts, money. I'm haunted by the vivid memories of killings, corpses and angers and pain, of starving or wounded children, of trigger-happy madmen, of an police, of killer executioners. I've gone to join Ken if I am that lucky. The Vulture and a Little Child শীৰ্ষক ছবিখনে আমাক বহুত কথাই শিকাই থৈ গ'ল। নিজৰ স্বাৰ্থপৰ মনোভাৱেৰে বেলেগৰ সমস্যাক আওকাণ কৰি নিজৰ পৃথিৱীখনক লৈ জীয়াই থাকোঁ আমি নিজৰ স্বাৰ্থ পূৰণৰ বাবে চকুৰ আগত মানুহক মৰি যাবও দিব পাৰোঁ। সৃষ্টিকৰ্তাই আমাক ইমান সুন্দৰ এটি জীৱন দিয়াৰ পিছতো আমি তাক লৈ অভিযোগ কৰি থাকোঁ যে এইটো খাই ভাল নালাগে, সেইটোহে লাগে, ইয়াত নেথাকোঁ, এইটো নকৰোঁ, সেইটো নকৰোঁ আৰু যে কত কি। কিন্তু ভাবকচোন এবাৰ, এতিয়াও আমাৰ দৰে বহুত ব্যক্তি আছে যিয়ে দিনটোত এসাঁজ খাবলৈ নাপায়, অনাহাৰে জীৱন কটায়। বৰ বিশেষ একো নহ'লেও ভগৱানৰ ওচৰত কৃতজ্ঞ হ'বলৈ শিকক। আমি বহুতেই হোটেল বা পাৰ্টিত বহুতো খাদ্য অকাৰণতে লৈ খাব নোৱাৰি পেলাই দিয়া হয়। মোৰ আপোনালোকলৈ এটি অনুৰোধ, যিমানখিনি খাদ্য আপুনি খাব পাৰে সিমানখিনিহে ল'ব। মনত ৰাখিব, য'ত আপুনি খাদ্য নষ্ট কৰিছে তাত প্ৰতি মিনিটত শত শত ভোকাতুৰে ভোকত মৃত্যুবৰণ কৰি আছে। চ' প্লিজ ছেভ ফুড, ছেভ হাংগাৰ। ভিডিঅ'টি কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ সঁচা কাহিনীৰ আধাৰত প্ৰতিষ্ঠিত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে আমাক ফেচবুক, ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। চাৰ্চ কৰক টুডেজ ৰিয়েলিটি আছামিজ, নাইবা লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। চাই থাকিব টুডেজ ৰিয়েলিটি।